Hello everyone. স্বাগতম জনাইছো দৰঙীয়া ছোৱালী হিয়া অন্য এটা ভিডিঅ'লে। আজি ভাবিছোঁ মই সিম্পল এগ চাওমিনৰ ভিডিঅ' এটা দিওঁ ৰেচিপি। মোৰ প্ৰয়োজন অনুসাৰে মই চাওমিন লৈছোঁ। বইল কৰিবৰ কাৰণে প্ৰেছাৰ কুকাৰ এটাত চাওমিন বহাই দিলোঁ। আপোনাৰ প্ৰয়োজন অনুসাৰে আপুনি চাওমিন ল'ব। কণী দুটা ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহী এটাত ৰিফাইন অইল দি দিলোঁ। মই মাত্ৰ দুটা কণী লৈছোঁ। এচিকুট নিমখ দি দিলোঁ। এচামুচ জালুকৰ গুড়ি দি দিলোঁ। এইটো টোটেলি অপচনেল হয়, খাই ভাল পালে দিলেই হ'ল। কণী ফ্ৰাই কৰা হোৱাৰ পিছত মই চাওমিনত দিবৰ কাৰণে পিঁয়াজ ফ্ৰাই কৰি ল'লোঁ। ৰিফাইন অইলত দি ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত চাওমিন বহাই দিলোঁ। পুনৰবাৰ জালুকৰ গুড়ি দি দিলোঁ মই এচামুচ। ভিনেগাৰ এচামুচ দিম মই। এয়া ভিনেগাৰ এচামুচ দি দিলোঁ। চয়া চচ ব্যৱহাৰ কৰিছোঁ মই। টমেটো চচ। অৰিজিনা মটৰ এচিকুট। নিমখ এচামুচ। প্ৰয়োজন অনুসৰি নিমখটো দি দিব আপোনাৰ সোৱাদ অনুসৰি। কেইমিনিটমান পিছত হৈ গ'ল এনেকুৱা কালাৰ। এতিয়া মই কণীখিনি এড কৰি দিলোঁ ইয়াত, যিহেতু এগ চাওমিন হয়। চাওমিন খাবলৈ ভাল হৈছিলে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।